নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে আমাৰ চেনেল অভিজ্ঞা অসমলৈ পুনৰ স্বাগতম জনালো। আজি আপোনালোকৰ বাবে এটা অতি চৰ্চিত বিষয়ৰ ভিডিঅ' লৈ আহিছো। আশা কৰো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আজি আপোনালোকক জনাম বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা অসমীয়া কথাছবি ব্লেজ ৰকষ্টাৰৰ বিষয়ে কিছু কথা আৰু লগতে সেই ব্লেজ ৰকষ্টাৰ কথাছবিখনৰ পৰিচালক তথা অসম জীয়ৰী ৰীমা দাসৰ জীৱনৰ বিষয়ে কিছু কথা। আশা কৰো ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব আৰু যথেষ্ট আপোনালোক অভিভূত হৈ পৰিব। ইয়াৰ আগতে মই আপোনালোকক কওঁ যিসকলে এতিয়াও আমাৰ চেনেল অভিজ্ঞা অসম সাবস্ক্ৰাইব কৰি লোৱা নাই তেখেতসকলে অনুগ্ৰহ কৰি আমাৰ চেনেল অভিজ্ঞা অসম সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আপুনি প্ৰথমেই চাবলৈ পায়। প্ৰিয় দৰ্শক আপোনালোকে ইতিমধ্যেই গম পাইছে যে বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা এখন অসামান্য ছবি ব্লেজ ৰকষ্টাৰ। এই ব্লেজ ৰকষ্টাৰে 2018 বৰ্ষত পোন প্ৰথমবাৰৰ বাবে অসমৰ পৰা অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছে অৰ্থাৎ অস্কাৰৰ দৌৰলৈ গতি কৰিছে। বলিউডৰ নামী দামী তাৰকাই অভিনয় কৰা 28খন চিনেমাক চেৰ পেলাই ভাৰতবৰ্ষৰ পৰা 2018 বৰ্ষৰ বাবে এইবেলি বিদেশী ভাষাৰ শিতানত অস্কাৰলৈ মনোনীত হৈছে ব্লেজ ৰকষ্টাৰ কথাছবিখন। আপোনালোকে বাৰু জানেনে ভাৰতবৰ্ষৰ পৰা এই পৰ্যন্ত মাত্ৰ 3খন চিনেমাহে অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছে। প্ৰথমখন আছিল 1957 চনত মাদাৰ ইণ্ডিয়া, তাৰ পিছত আছিল 1988 চনত এখন আছিল সালাম বম্বে আৰু 2001 চনত আছিল আমিৰ খানৰ লাগান। এই 3খন কথাছবিহে অস্কাৰৰ দৌৰত এতিয়ালৈকে মনোনীত হৈছে। ইয়াৰ পিছত 2018 বৰ্ষত এইবেলি ব্লেজ ৰকষ্টাৰ মনোনীত হৈছে। ব্লেজ ৰকষ্টাৰ কথাছবিখন এই কথাছবিখন সম্পূৰ্ণ এককভাৱে ৰীমা দাসে নিৰ্মাণ কৰি উলিয়াইছে। বিশেষকৈ তেখেতে হৈছে এই কথাছবিখনৰ এক্সিকিউটিভ ডাইৰেক্টৰ, প্ৰডিউচাৰ, এডিটৰ, গোটেইখিনি চিনেমাটোগ্ৰাফাৰ সমস্তখিনিৰ অকল ৰীমা দাসেই কৰিছে। এই পৰ্যন্ত 27খনৰো অধিক দেশ বিদেশৰ ছবি মহোৎসৱত ভাগ লোৱা ৰীমা দাসৰ যি ব্লেজ ৰকষ্টাৰ কথাছবিখন, এই কথাছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্থাৎ ৰাষ্ট্ৰীয় স্বৰ্ণকমল সহ 44টা মুঠ পুৰস্কাৰ এতিয়ালৈকে লাভ কৰিছে। ৰাষ্ট্ৰীয় বঁটা লাভ কৰা দ্বিতীয়খন কথাছবি ৰূপে গৌৰৱ অৰ্জন কৰা ব্লেজ ৰকষ্টাৰৰ আগত জাহ্নু বৰুৱাৰ হালধীয়া চৰাই বাওধান নামৰ ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। আপোনালোকে বাৰু জানেনে ৰীমা দাসে এই কথাছবিখন প্ৰস্তুত কৰোঁতে সময় লাগিছিল মুঠ 4 বছৰ। 1 লাখ টকা মূলধনেৰে কোনো নামী দামী সাউণ্ড ছেটিংছ নোহোৱাকৈ, কোনো নামী দামী কেমেৰা নোহোৱাকৈ মাত্ৰ কেননৰ 5D DSLR কেমেৰা এটা লৈ এই 4 বছৰ কাল অধিক পৰিশ্ৰম কৰি তেখেতে এই কথাছবিখন নিৰ্মাণ কৰিছে। কথাছবিখনত তেওঁ কোনো ধৰণৰ ষ্টাৰ এক্টৰ লোৱা নাছিলে, সকলো গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীক লৈ পেলাই তেওঁ কথাছবিখন নিৰ্মাণ কৰি উলিয়াইছিল। ৰীমা দাসে প্ৰায় 7 বছৰ কাল বিভিন্ন ধৰণৰ চিনেমাৰ ওপৰত অধ্যয়ন কৰিছিল। তেওঁ বিভিন্ন দেশী বিদেশী চিনেমা চাইছিল আৰু এই অভিজ্ঞতাক মূলধন হিচাপে লৈয়ে তেওঁ ছবি নিৰ্মাণৰ কাম হাতত লৈছিল আৰু প্ৰথমখন ছবি নিৰ্মাণ কৰিছিল তেওঁ 2016 চনত। কথাছবিখনৰ নাম আছিল মেন উইথ দ্য বাইনকুলাৰ্ছ, অন্তৰ্দৃষ্টি। এই কথাছবিখনত ৰীমা দাসেও অভিনয় কৰিছিল। মই ব্লেজ ৰকষ্টাৰ ছবিখন যেতিয়া ৰেকৰ্ডিং কৰিছিল কি কেমেৰাৰ কথা মই কৈছিলোঁ আপোনালোকক, কেনন DSLR কেমেৰা ব্যৱহাৰ কৰিছিল, কেনন 5D, আৰু তাত মাইক আছিলে ৰড কোম্পানীৰ মাইক আছিলে, বৰ বিশেষ দামী মাইক নাছিলে। সৰুৰে পৰা অনাই বনাই ঘূৰি ভাল পোৱা ৰীমা দাসে এনেধৰণৰ এখন সুন্দৰ কথাছবি, যি কথাছবিখনে সমগ্ৰ বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। ভৱিষ্যত পৰিকল্পনা হিচাপে ৰীমা দাসে অসমৰ আন এগৰাকী চাঞ্চল্য এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী হিমা দাসৰ জীৱনৰ ওপৰত এখন কথাছবি নিৰ্মাণৰ ইচ্ছা প্ৰকাশ কৰিছে। ভৱিষ্যতে হয়তো তেওঁ সুখ্যাতি অৰ্জন কৰিব এই কথাছবিখন নিৰ্মাণ কৰি। আমি ৰীমা দাসক সহায় কৰিবৰ বাবে, বিশেষকৈ এই অস্কাৰৰ দৌৰত যাবৰ বাবে এখন চিনেমাৰ প্ৰমোচনৰ কাৰণে বহু টকাৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে সমগ্ৰ ৰাইজ আগবাঢ়ি আহিছে আৰু এনেধৰণে আমি আহক সকলোৱে মিলি ৰীমা দাসক আমি আৰ্থিকভাৱে কিছু পৰিমাণে হ'লেও সহায় কৰোঁ, যাতে কথাছবিখনে অসম তথা সমগ্ৰ ভাৰতবৰ্ষলৈ কঢ়িয়াই আনক অস্কাৰৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ বঁটা। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই কিছু নতুন তথ্য আপোনালোকে লাভ কৰিব পাৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।